আগন্তুক 2025 চনটো মকৰ ৰাশিৰ জাতক জাতিকাৰ কাৰণে কেনেদৰে পাৰ হ'ব জানো আহক। এই বছৰ দুটা পাৱাৰফুল গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলত আপোনাৰ জীৱনত নানা উখল মাখল বা নানা চেঞ্জ দেখিবলৈ পোৱা যায়। শনি আপোনাৰ জন্মকুণ্ডলীৰ ৩য় ঘৰত বহি পঞ্চম, সপ্তম আৰু নৱম ভাগক দৃষ্টি দিব। ফলত আপোনাৰ ৩য় ঘৰত বহা শনিয়ে আপোনাক বহুত কষ্ট কৰাব আৰু আপুনি হাৰ্ডৱৰ্কাৰ হৈ যাব আৰু তাৰ ফলত শনিয়ে শুভ ফলো আপোনাক প্ৰদান কৰিব। শনিয়ে ভাগ্যস্থানত দৃষ্টি দিয়াৰ বাবে এই বছৰ আপুনি ভাগ্যক ধিয়াই একো নাপাব। আপুনি মেহনত কৰিব লাগিব। যিমান কষ্ট কৰিব সিমানেই ফল পাব। শনিয়ে সপ্তম ঘৰক চোৱা বাবে আপোনাৰ ৰিলেশ্যনশ্বিপত ব্ৰেকআপ হ'ব পাৰে, বিবাহত ইছ্যু আহিব পাৰে, প্ৰেমিক প্ৰেমিকাসকলৰ ৰিলেশ্যন ভাঙি যাবলৈও আছে, নহ'লে হয়তো বহুত কাজিয়া পেচালৰ সৃষ্টি হ'ব। যিসকলে বেবী প্লেন কৰিছে তেওঁলোকে বেবী কৰোঁতে ইছ্যু আহিব পাৰে। বেবী হোৱাসকলে কিন্তু সেই নিজৰ বেবীৰ হেল্থৰ কেয়াৰ ৰাখিব লাগিব, তেওঁলোকৰ এডুকেশ্যন আদিত চকু ৰাখিব লাগিব। এপ্ৰিলৰ পৰা মে' মাহত এই 2 মাহ আপোনালোকৰ জীৱনত এই পৰিৱৰ্তনবোৰ দেখিবলৈ পোৱা যায়। আৰু লগতে শনিয়ে নৱম ঘৰত চোৱা বাবে এপ্ৰিলৰ পাছত আপুনি কোনোবা স্পিৰিচুৱেল এক্টিভিটিৰ লগত জড়িত হৈ পৰিব পাৰে। যেনে আপুনি মন্ত্ৰ জাপ আদি কৰিবলৈ শিকিবলৈ পাৰে বা মন্ত্ৰ জাপৰ প্ৰতি আপুনি আগ্ৰহ প্ৰকাশ কৰিব পাৰে। হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে অলপ ডিলেৰ সৃষ্টি হ'ব আৰু সেইটো শনিৰ প্ৰভাৱত হ'ব। আৰু লগতে আপোনাৰ দেউতাৰ হেল্থত কিছুমান ইছ্যু আহিব পাৰে, যেনেকৈ ষ্টমাক ৰিলেটেড ইছ্যু বিশেষকৈ দেখিবলৈ পোৱা যায়। আপুনি কিন্তু এই বছৰ বহুত ৰিলিজিয়াছ হ'ব পাৰে, বেছিকৈ ৰিলিজিয়াছ এক্টিভিটিৰ লগত আপোনাক জড়িত থকা দেখিবলৈ পোৱা গৈছে। আৰু লগতে আপোনাৰ ভাতৃ ভগ্নীসকলেও অলপ ষ্ট্ৰাগল কৰা দেখিবলৈ পোৱা গৈছে। বৃহস্পতি আপোনাৰ ষষ্ঠম ঘৰত ট্ৰেনজিট কৰাৰ বাবে আপুনি বৰ আৰামপ্ৰিয় হৈ যাব। আপোনাৰ লাক্সাৰিও এই বছৰ বাঢ়িব। 29 মাৰ্চত শনিয়ে আহি আপোনাক ধূনাজাৰণ দিবহি। 15 মে'ৰ পাছত বৃহস্পতি আহি আপোনাৰ এই কষ্ট অলপ দূৰ কমাব। বৃহস্পতিয়ে ষষ্ঠ ঘৰত বহি দশম আৰু আপোনাৰ দ্বাদশ ঘৰক চোৱাৰ কাৰণে আপোনাৰ জব লাইফ প্ৰফেশ্যনত এক্সপানশ্যন দেখিবলৈ পোৱা যায়। আপোনাৰ চাকৰিৰ ক্ষেত্ৰত প্ৰমোশ্যন দেখিবলৈ পোৱা যায়, মান সন্মান আদি বৃদ্ধিও দেখিবলৈ পোৱা যায়, এপ্ৰিচিয়েশ্যনছ দেখিবলৈ পোৱা যায়। যদিহে আপুনি বিজনেছমেন হয় তেতিয়াহ'লে নতুন নতুন ইনভেষ্টমেণ্ট কৰি বা নতুন নতুন পলিচি উলিয়াই আপুনি যথেষ্ট লাভান্বিত হোৱা দেখিবলৈ পোৱা যায়। যিসকলে নাই কৰা তেওঁলোকে কিন্তু ইনভেষ্টমেণ্ট কৰক, এই বছৰ আপোনালোকৰ লাভ হোৱা দেখিবলৈ পোৱা যায়। মে' জুন মাহত এই পৰিৱৰ্তনবোৰ আপোনালোকৰ জীৱনলৈ আহিব। বৃহস্পতিৰ দৃষ্টি 2য় ঘৰত পৰাৰ বাবে আপোনাৰ ধন সম্পত্তি বৃদ্ধি হ'ব, আয়ো বৃদ্ধি পাব। আপুনি আনৰ সমালোচনাৰ পৰা কিন্তু বাচিব। এই সমালোচনা কৰাৰ কাৰণে আপোনাৰ শত্ৰুতা বৃদ্ধি পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দেখিবলৈ পোৱা যায় যে অহা 2025 চনটোৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে সিমান ভাল নহয়। তেওঁলোকে আশা কৰা মতে সিমান ফল নাপাব। আৰু ছাত্ৰ ছাত্ৰীসকলক আৰু এটা ৰিকুৱেষ্ট, যাতে তেওঁলোকে খৰধৰকৈ কোনো ডিচিজন পঢ়াৰ ক্ষেত্ৰত নল'ব। আৰু হেল্থৰ ফালৰ পৰা দেখিবলৈ পোৱা যায় যে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালেই থাকিব। তেওঁলোকৰ হয়তো দেৱৰ বা ভাইৰ ভাগৰ ৱাইফৰ লগত মতানৈক্য হ'ব পাৰে, মানে মাজত ফেমিলিত অলপ কাজিয়া পেচাল হ'ব পাৰে। সেইটোৰ পৰা আপুনি সাৱধান থাকক। মংগল নিচ হয় মকৰ ৰাশিৰ জাতক জাতিকাৰ জন্মকুণ্ডলীৰ সপ্তম ভাগত বহিব। ফলত আপোনাৰ ৱাইফৰ ব্লাড ৰিলেটেড ইছ্যু আহিব পাৰে। ভয় নাখাব দেই, ব্লাড প্ৰেছাৰ বা চুগাৰ আদিহে হ'ব পাৰে, তাতোতকৈ ডাঙৰ বেমাৰী নাহে বাৰু। আপুনি আপোনাৰ স্পাউচক হয়তো ইণ্ডিপেণ্ডেণ্ট কৰাৰ কথা ভাবিব পাৰে। হয়তো আপুনি ভাবিব যে আপোনাৰ স্পাউচেও নতুনকৈ কিবা এটা ষ্টাৰ্ট কৰক বা নতুন কিবা এটা বিষয়ত তেওঁ দক্ষতা বাঢ়ক, কিন্তু আপোনাৰ স্পাউচে আপোনাৰ লগত এই কথাত মত নিদিব। ফলত আপোনালোকৰ মাজত কাজিয়াৰ সৃষ্টি হ'ব। গতিকে এনে যেন আপোনালোকে নকৰে।
বৃহস্পতি ষষ্ঠ ঘৰত থকা বাবে আপোনাৰ মনত সেৱা ভাৱৰ উদয় হ'ব। মানে আপুনি আনৰ কাৰণে কিবা কৰিব বিচাৰিব, ছ'চাইটিৰ কাৰণে ছাৰ্ভিচ দিব বিচাৰিব বা ৰিলিজিয়াছ প্লেচত গৈ ৰিলিজিয়াছ এক্টিভিটিৰ লগত জড়িত হ'ব পাৰে, NGO আদিৰ লগত জড়িত হ'ব পাৰে। গতিকে মুঠতে আপোনাৰ 2025 চনটোত আপোনাৰ বৃহস্পতিয়ে আপোনাক যথেষ্ট সেৱাৰ ভাৱ আনি দিছে। গতিকে আপুনি খুব সেৱাপৰায়ণ হ'ব, মানে আনক সহায় কৰি ভাল পাব। আপুনি এডুকেশ্যনেল ফিল্ডৰ ক্ষেত্ৰতো যথেষ্টখিনি জড়িত হৈ যোৱা দেখিবলৈ পোৱা যায়। মানে আপুনি কি কৰিব, ছ'চিয়েল মিডিয়া, ইউটিউব চেনেল আদিত এক্টিভ হৈ পৰিব। আৰু কিছুমানৰ ক্ষেত্ৰত এই ছ'চিয়েল মিডিয়াৰ পৰা বা ইউটিউবৰ পৰা ইনকম জেনেৰেট হোৱাও দেখিবলৈ পোৱা গৈছে। এই সকলো পৰিৱৰ্তন আপোনালোকে জুলাই পৰা আগষ্ট মাহৰ ভিতৰত দেখিবলৈ পোৱা যাওক। জুলাই আগষ্ট মাহত আপুনি আলোচনাৰ পৰা বাচক। স্বাস্থ্যৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে আপোনাৰ লোৱাৰ এবডমেনত কিছু ইছ্যু আহিব পাৰে, মানে তলপেটৰ কিছু পৰিৱৰ্তন বা মানে প্ৰব্লেমছ আপুনি দেখিব পাৰে। নিজৰ ভাগৰ কষ্টখিনি কৰি যাওক আৰু আনৰ কথা নুশুনিব। ৱাইফৰ পৰা আপুনি বেছি এক্সপেক্টেশ্যন এই বছৰ নৰখাই ভাল। এই বছৰ আপুনি হয়তো কোনোবা ৰিলিজিয়াছ প্লেচলৈ ফুৰিবলৈ যাব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনৰ ৰেমেডি হৈছে তেওঁলোকে ৰেগুলাৰ এক্সাৰচাইজ কৰক, টাইম টেবল মেইনটেইন কৰক আৰু নিজক অলপ সময় দিয়ক, নিজক অলপ ভাল পাবলৈ শিকক। আৰু যেতিয়াই সময় পায় তেতিয়াই আপোনালোকে ফুৰিবলৈ আৰম্ভ কৰক। পাৰিলে ট্ৰেকিং কৰক, কাৰণ ট্ৰেকিং কৰিলে শনি সুখী হয়।